ধীৰুভাই আম্বানীক তোমালোকে চিনি পোৱাই। চ' ধীৰুভাই আম্বানী যেতিয়া কৰ্মজীৱন আছিল তেতিয়া তেওঁ যেতিয়া কৰ্ম কৰি কি পাইছিল 250 টকা এটা পাইছিল, ঠিক আছিলে আগতে। চ' 250 টকা যেতিয়া পালে, পোৱাৰ পিছত কি কৰিলে, তেওঁ 5 ষ্টাৰ হোটেলত গৈ সেই 250 টকাটো ধুনীয়াকৈ 5 ষ্টাৰ হোটেলত গৈ চাহ খালেগৈ। ভগৱানৰ ভৰসাত কিমান বহি থাকিবা, ভগৱানৰ বিশ্বাসতনো কিমান বহি থাকিবা, হয়নে? হয় কি পাত্ৰা, ভগৱানে তোমাৰ বিশ্বাসত বহি আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ বেক এটা ভিডিঅ'লৈ। চ' বন্ধু বান্ধৱীসকল, তোমালোকে যদি থাম্বনেইল দেখি গম পালে যে ভিডিঅ'টো কিহৰ পৰা অনা হৈছে, ৰাইট? চ' মটিভেশ্যন ভিডিঅ' হয়। চ' দুটা কথা ক'ম, তাৰে আগত ফাৰ্ষ্টৰ কথাটো কৈ লৈছোঁ যে কি ধীৰুভাই আম্বানীক তোমালোকে চিনি পোৱাই, ৰাইট? চ' ধীৰুভাই আম্বানী যেতিয়া কৰ্মজীৱন আছিল তেতিয়া তেওঁ যেতিয়া কৰ্ম কৰি কি পাইছিল 250 টকা এটা পাইছিল, ঠিক আছিলে আগতে। চ' 250 টকা যেতিয়া পালে, পোৱাৰ পিছত কি কৰিলে, তেওঁ 5 ষ্টাৰ হোটেলত গৈ সেই 250 টকাটো ধুনীয়াকৈ 5 ষ্টাৰ হোটেলত গৈ চাহ খালেগৈ, ঠিক আছে। যেতিয়া চাহ খালে, তেওঁ যোনজন লগৰ আছিলে তেওঁ ক'লে তাক যে ধীৰুভাই আম্বানী, তই ফাৰ্ষ্টত দৰমহাটো পাইছ 250 টকা, তই সেইটো দৰমহা দি না তই পৰিয়ালক চাইছ না ল'ৰা ছোৱালীক চাইছ, 5 ষ্টাৰ হোটেলত গৈ ডাইৰেক্ট চাহ কেলৈ খাই দিছ 250 টকীয়া। তেতিয়া ধীৰুভাই আম্বানীয়ে ক'লে যে মই 250 টকা যেন লৈ 5 ষ্টাৰ হোটেলত চাহ খাইছোঁগৈ, মোৰ লগত যোনকেইজন গৈছে সিহঁতিনো কিনো কথা পাতে আৰু সিহঁতৰ মনৰ ধাৰণাটো কিনো, সিহঁতি ভৱিষ্যতত কি হ'ব বিচাৰিছে, ৰাইট? চ' সেইখিনি বহুত কথা মই 250 টকাতে মই গম পাই যাব পাৰোঁ। আৰু ছেকেণ্ড কি কৈছে যে সেই 250 টকা বদলি মই বহুতো কথা শিকিব পাৰিলোঁ। চ' সেইটো কাৰণে মই কি কৰিলোঁ, ফাৰ্ষ্টত 5 ষ্টাৰ হোটেলত গৈ কি 250 টকা চাহ খাই গুচি আহিলোঁ, ৰাইট? চ' এই কাহিনীটো তোমালোকে জানা নে নাজানা, তোমালোকে মোক কমেণ্টত কমেণ্ট কৰি জনোৱা। যদি কোনোবাই কাহিনীটো শুনিছা তেতিয়ালৈকে কমেণ্টত কোৱা যে মই এইটো শুনিছোঁ, ৰাইট? চ' বন্ধু বান্ধৱীসকল, কেনেকুৱাই মানে কি তোমাৰ যেতিয়া ড্ৰিম থাকিব, যি সপোন থাকিব, জিত থাকিব ন, চ' সেইটো ড্ৰিম সপোন জিত সেই তাৰ বদলি তোমাৰ বাকীখিনি যিখিনি নিগেটিভ আছে কিবা আছে সেইখিনি তোমাৰ নাইকিয়া হৈ যাব। যদি তোমাৰ ড্ৰিম সপোনটো ড্ৰিম একেই, ৰাইট? চ' সপোনটো যদি তোমাৰ ডাঙৰ হয় তেতিয়াহ'লে তোমাৰ যিমানখিনি নিগেটিভ আছে চব ডাউন হৈ গুচি যাব, হয়নে? চ' বন্ধু বান্ধৱীসকল, তোমালোকে ভগৱানৰ ভৰসাত কিমান বহি থাকিবা, ভগৱানৰ বিশ্বাসতনো কিমান বহি থাকিবা, হয়নে? হয় কি পাত্ৰা, ভগৱানে তোমাৰ বিশ্বাসত বহি আছে। ভগৱানেও এনেকুৱা মানুহকে সহায় কৰে যোনবোৰ মানুহে নিজে উঠি কিবা এটা কৰিবলৈ বিচাৰে, সেই তেনেকুৱা মানুহকে কি কৰে, ভগৱানে সহায় কৰে। এতিয়া তুমি ঘৰত বহি ভগৱানে মোক দিব কৃষ্ণ প্ৰভু মোক দিব সেই বুলি ভাবি থাকিলে ভগৱানে সহায় নকৰে। ভগৱানেও এনেকুৱা মানুহলৈ ৰখি থাকে যে বাবা তুমি উঠি কিবা এটা কৰাচোন, তেতিয়াহে মই তোমাক দিম। তুমি ঘৰত বহি ভাবিয়ে আছা দিব ভগৱানে সময়ত দিব, তেতিয়া তেনেকুৱা মানুহ কি ভগৱানে কেতিয়াও নিদিয়ে। চ' বন্ধু বান্ধৱীসকল, ভগৱানৰ বিশ্বাসত তুমি কিমান বহিবা বা ভগৱানৰ বিশ্বাসত তুমি কিমান থাকিবা, হয় কি জানা, ভগৱানে তোমাৰ বিশ্বাসত বহি আছে, হয়নে নহয়? এইটো এটা কথা আছে যে তোমালোকেনো ভগৱানৰ বিশ্বাসত কিমান বহি থাকিবা। তুমি কি জানিব পাৰা নি বা তুমি জানা নেকি যে ভগৱানে তোমাৰ বিশ্বাসত বহি আছে? তুমিতো সেইটো কথা নাজানা। তুমি কিবা এটা কৰি দেখুওৱা, তেতিয়াই তুমি ভগৱানে তোমাৰ উল্টা ছাপৰ্ট কৰিব ন, হয়নে নহয়? চ' বন্ধু বান্ধৱীসকল, ভিডিঅ' চাই কেনে পালে ক'ব। যদি ভিডিঅ'টো চাই আজি কিবা এটা অলপ বুজিব পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ যদি কোনোবা মোৰ চেনেলত আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আৰু তোমালোকে জানাই, আৰু যোনে নতুনকৈ মোৰ ভিডিঅ' চাইছে মই তোমালোকক কৈ দিছোঁ যে এই চেনেলটো হৈছে বিজনেছৰ চেনেল, ৰাইট? চ' মোৰ ভিডিঅ' বহুত দি থোৱা আছে, তোমালোকে চাই ল'ব পাৰা। তোমালোকে যদি আমাৰ টিম আছাম ইউনিটিত যোনটো লিখি থোৱা আছে দেখিছে, চ' তাৰ লগত যদি আমাৰ লগত যদি একেলগে বিজনেছ কৰোঁ বুলি ভাবা তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰা। কণ্টেক্ট নম্বৰ দি থোৱা আছে, ৰাইট? চ' জয় অসম, জয় হিন্দ, উইচ ইউ ৱেল, টেক কেয়াৰ।